হেল্ল' কি খবৰ সকলোৰে আজি বহুত দিনৰ মূৰত এটা লং ব্লগ ষ্টাৰ্ট কৰিছোঁ গতিকে সকলোকে মোৰ লং ব্লগটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো ভাল আচলতে দিনটো ঘৰতে যিহেতু থাকোঁ কিন্তু আৰু লং ব্লগ বনাম সেইকাৰণে বনোৱা নহয় নিজেও বৰ খাওঁ ঘৰখনত থাকি এনে থাকি গতিকে আপোনালোকেও বৰ খাব মোৰ লং ব্লগ দেখিলে ঘৰখনত থকা সেইকাৰণে ভাবিলোঁ আজি যিহেতু অলপমান ওলাই যাম আৰু কামত যাম গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ দিনটো কেনেকৈ পাৰ কৰোঁ আজি ওলালোঁ আকৌ এটা শ্বুটৰ বাহিৰে বেলেগ কামততো আৰু যোৱা নহয় তেনেকৈ গতিকে ভাবিলোঁ সেইখিনিকে দেখাওঁ আপোনালোকক ব'লক আজি দিনটো আৰম্ভ কৰোঁ আজি মই স্কুটি লৈ নাযাওঁ দেউতাৰ লগত যাম গতিকে দেউতা ওলাই আছে সেইকাৰণে মই অকণমান সময় ৰখি দিলোঁ আৰু দেউতা মোক থৈ আহিবগৈ চুফাই অকণমান চুবাই আছোঁ মুখখন কিবা বেয়া লাগিছে মানে দেৰি হৈছে 10:30 বাজিলে এতিয়া যাওঁহে বেছি দূৰ নহয় অৱশ্যে আমাৰ ঘৰৰ অলপমান ওচৰতে অলপমান যাব লাগে সেইকাৰণে আৰু লেধালেঠাকৈ গৈ আছোঁ আৰু এইকেইটা দেখিছেনে মোক কি ওলাইছে এইটো এটা এইখিনিত এটা এইটো এটা কিবা এটা য'ত যেতিয়া থাকিব তেতিয়া এইকেইটা ওলায় ক'ৰবাত বিয়া এখন থাকিলে এইখিনিতে এটা ওলাব ক'ৰবাত কিবা এটা থাকিলে এইখিনিতে ওলাব আৰু এযোৰ শ্বুটটো আছে যে এইসোপা ওলাই লৈছে কেনেকৈ ঠিক কৰোঁ এইসোপা ভালো নহয় নিজে নিজে ঠিক হয় বাৰু দুদিনৰ পিছত কিন্তু বৰ বেয়া দেখি নহয় মুখখন উপায় নাই যাওঁ আমি মই আহি পালোহি কিন্তু এতিয়ালৈকে পাৰ্লাৰখনে খোলা নাই দেই কি খেলিছে অঁ আহিছাহে খোলাই নাই বাৰ অলপমান কিবা বেলেগ কামত দেৰি হ'ল আৰু বায়ে দেৰিকৈ আহিব দিয়াৰ কাৰণে ময়ো দেৰিকৈ আহিলোঁ গতিকে আহিয়ে কি মানে ৰ'বলৈ টাইম নাই একদম জল্দি মেহেন্দি আঁকাতে লাগিছে যিহেতু আজি শ্বুটটো ব্ৰাইডেল শ্বুট কৰিব সেইকাৰণে মেহেন্দিখিনি আঁকিব বিচাৰিলে আৰু এইখিনি সময়ততো ঘপককৈ মেহেন্দি কালাৰ ধৰাটো সম্ভৱ নহয় গতিকে ধুমাধুম যোনটো মেহেন্দি কালাৰ ধৰে সেই মেহেন্দিটোকে লগাই দিলে আৰু ফটাফট মেহেন্দি লগাই কি আমি মেকআপত বহিলোঁ মেকআপখিনি কৰিলোঁ যিহেতু সময়ো নাটনি হৈ আছিলে ভয় লাগে মোৰ লাগিলে চাগে মেহেন্দিটা মই ধৰি দিওঁ মেহেন্দিকেইটা দিম এইখনহে পাতলা হৈ গ'ল ন সেইটো কাৰণে এতিয়া দাগ থাকো পোৱা নাই যে এৰি গ'লে গা চালো যদি এনেকে এৰি যায় একদম মেহেন্দি অঁতৰোৱা মানে কিবা ভাল অস্ত পাইছে এৰি গৈছে আকৌ এৰাই যাওঁতে ভাল দেখিছে ন কালাৰটো আহিছে কালাৰটো কালাৰ নিচিনাই আহিছে দে যে পিছদিনা ডাঠ হৈ যায় কি দিছে মোক মেকআপ হ'ল এইখিনি কৰিলে মই কাপোৰত লাগে বুলি জীৱটো ওলাই যায় এইটো ছেকেণ্ড অত্যাচাৰ চলিছে চকুৰ ওপৰত চকুৰ ওপৰত বোলে আৰু থাৰ্ডটো আছে স্প্ৰে তাৰপিছত বৰবাদ আমাৰ বিলৈ পেটিকোট আনিব পাহৰিলে মেকআপ আৰ্টিষ্ট এতিয়া এনেকৈ যাম এয়া অৱস্থা এনেকৈ শ্বুট কৰিব যাম আমি ব'লা একো এৰা নাইতো মোৰ আজি ফাইনেল
মোৰ আজি এইটো ফাইনেল লুক এইখন সেইখন লগতো বেয়া লগা নাই ন মিলি গৈছে বগা বগা ঘৰ পালোহি ক'ত আছে দেখিছেনে চব হৈ যোৱাৰ পাছতহে মনত পৰিছে যে পেটিকোট নাই আৰু ময়ো নিয়া নাছিলোঁ বায়ো আনিবলৈ পাহৰিলে সেইকাৰণে ধুম শ্বুটত যোৱাৰ আগে আগে আমাৰ ঘৰত সোমাই পেলাই ড্ৰেছযোৰ আমাৰ ঘৰতে পিন্ধিলোঁ তাৰপিছত আমি শ্বুটৰ কাৰণে গ'লোঁ হৰ্ণবিল পাৰ্কলৈ হৈ গ'ল এতিয়া যাওঁ আমি হৰ্ণবিল পাৰ্ক কিবা কিবিহে দেখিছে এতিয়া যাওঁ টাইম নাই আমাৰ একদম গাড়ীত নেল পলিচ লগাব লগা হৈছে মোৰ চুলি চোৱা তুমি পাই গ'লোহি হৰ্ণবিল পাৰ্ক মোৰ অৱস্থা বেয়া যি নেল পলিচ লগাইছোঁ সেইকণ এৰি গ'ল সেইকণ এতিয়া ঠিক কৰিব নোৱাৰা হ'লোঁ আৰু এইফালে দেখিছে পানীখিনি ইমান ধুনীয়া গছডাল ইমান ধুনীয়া কাপোৰ ওপৰত উঠাই ল'লোঁ মই এইডাল যদি গোটেইডাল যদি ডায়মণ্ডৰ হোৱা হয় সঁচাকৈ টিঙি চিঙি কাটি লৈ গ'ল হয় যাওঁ এতিয়া বেলেগ লোকেশ্যনত আৰু মডেলক বাদ দি পেলাই এইফালে মেকআপ আৰ্টিষ্টে ফটো শ্বুট কৰি আছে বেছি গছৰ ওচৰত ৰাইট অ'কে সমাপ্ত এতিয়া সমাপ্ত কেইটা বাজিছে হৈ গ'ল আধা ঘণ্টাত আমাৰ চেচ হৈ গ'ল আমি বহুত টাইমলৈকে ইয়াত থকাৰ কাৰণে এতিয়া পুলিচ আহিছে আমাক নিবলৈ এয়া দেখিছে এইফালে মোক লৈ যাব এতিয়া এতিয়া আমি ঘৰলৈ যাওঁ শ্বুট চেচ হৈ গ'ল আমাৰ ফটো উঠাৰ পিছত সেইডাল পানী এতিয়া আকৌ দিছে এবাৰ অফ কৰি দিছিল মানে মাজতে এতিয়া আমি যাওঁগৈ এইখন পিংক গাড়ী দেখিছেনে ইমান মৰম লাগিছে গাড়ীখন ইমান ধুনীয়া লাগিছে কিন্তু পুলিচৰ গাড়ী এই হেৰি সেইকাৰণে পিংক কালাৰ আমি চেচ বুজিছে আমাক নিবলৈ গাড়ী আহি গ'ল আমি বেছি দেৰিলৈকে ইয়াত আছিলোঁ যে শ্বুট কৰিবলৈ ইয়াত মানে এলাউ নাই হয়নে আজি আমাৰ এই বস্তুটো মিচিং হ'ল এইটো খোপাৰ ফুলটো বাকী চব অ'কে তুমি কালিয়ে চাব লাগিছিল ন দাদাই কোৱাটো ঠিকেই যে সময়ত মানে বস্তু বিচাৰি থাকে যে ঠিকেই পেটিকোট নাই আচল বস্তুটোৱে নাই ঘৰৰ পৰা উঠাব লগা হৈছে মই আমাৰ ঘৰটো যদি ওচৰত নোহোৱা হয় কি হ'ল হয় ভাগ্য ভাল মোৰ ঘৰৰ ওচৰত আছে এতিয়া যাওঁগৈ মই এয়া গহনা পাতি খুলিলোৱে আৰু মোৰ ইমান আৰাম লাগে নহয় সোনকালে হৈ গ'লে মই গহনা পাতি খুলি পেলাই এইটো বেগটো অঁতাই কথাত ব্যস্ত ভিডিঅ' যাওঁগে আৰু হা কি কাপোৰ খোৱাবলৈ নহয় মুখত বান্ধিবলৈ হে নালাগে মই বমি হ'ব বুলি ভাবিছে ঘৰ পামগৈ মই ঘৰত বাধাটো পেলাই দিব লাগিব 50% কাপোৰ খোলা গ'ল সময় অভাৱ মানে
কাপোৰ কানি খুলি আহি মই এনেই যাম ৰ'বা আইও বৈদৰ সৈতে যাব দেই মই আৰু নাহো আৰু ওলাই পেলাই বাই বাই ঐ বাই বাই চেণ্ডেলে অঁ মোৰ অকণহে বাকী আছে একে চেণ্ডেলে উঠাই আহিছোঁ মুখখন কেনেকুৱা দেখিছে হেল্ল' আহি পাই কি একদম ভৰি হাত ধুই পেলাই মই গ'লোঁ বেলেগ এফালে তাৰ পৰা আহি পেলাইহে মানে এতিয়া ভাবিছোঁ মইতো ভিডিঅ'টো কমপ্লিট কৰিব পাহৰিয়ে থাকিলোঁ এতিয়াহে মনত পৰিছে চাহ দিয়া দি থৈ যা এতিয়াহে মনত পৰিছে সেইকাৰণে ভাবিলোঁ কি শেষ কৰি লওঁ নহ'লে আকৌ সেইটো ৰখা ভাতে ৰখিয়ে যায় মানে মোৰ প্ৰতিবাৰে তেনেকুৱাই হয় আৰম্ভ কৰোঁতো ধুনীয়াকৈ ভিডিঅ'টো কিন্তু লাষ্টত শেষ কৰাহে নহয় সেইকাৰণে ভাবিলোঁ আজি শেষ কৰি দিওঁ আৰু এয়া মায়ে চাহ দিছে চাহকণ খাই পেলাই অলপমান ৰেষ্ট লওঁ আজিলৈ ইমানেই বাই বাই পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাম বাই বাই